নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ আদৰণি জনালোঁ। এয়া ইফালে বেলিও একেবাৰে চাৰিওফালে আগুৰি ধৰিলে। মই পুৱাই কি কৰিছোঁ দেখিছে নিশ্চয়, কলডিল এটা পাৰিবলৈ বুলি লৈছোঁ। এখেতো পথাৰলৈ গ'ল, এতিয়া ভাতমুঠি যোগাৰ কৰোঁগৈ বুলি পাৰি লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যাব, কি কৰোঁ কি নাই আজিৰ দিনটো মই তাকে আপোনালোকক দেখাবলৈ বুলি ভিডিঅ'টো আগবঢ়ালোঁ। ইতিমধ্যে কলডিল সৰিলে, এয়া বুটলি মেলি ল'লোঁ। ভইচটো পিছত দিছোঁ বাৰু, বলক এতিয়া ভিতৰত লগ পাম। এয়া পৰা হৈ গ'ল দুটা ভীমকলৰ কলডিল। এতিয়া চাফা কৰি ল'ব লাগিব মই। এতিয়া তেল অকণমান সানাই লওঁ কাঁহীখনত, হাতখনত, তেতিয়া ভাল হ'ব, কথাটো নালাগে। এয়া ধুনীয়াকৈ ধুই মেলি চাফা কৰি ল'লোঁ, তেল সানাই ল'লোঁ। এতিয়া মিহি মিহিকৈ কাটি ল'ম আৰু এনেকৈ, যিমান মিহি মিহি হয় সিমানে ভাল হয় খাবলৈ। বিশেষকৈ বাৰু ভীমকলৰ কলডিলটো ভালেই লাগে খাই। কাটি আছোঁ কলডিল, তাৰপাছত বুট তিয়াই থৈছিলোঁ। পানী পৰি গ'ল, ৰ'ব সেইটো কিলো পানী পৰি গ'ল দেখাওঁতে। বুট, কলডিল আৰু আলু মিহি মিহিকৈ কাটি ল'ম। এখন ভাজি হৈ যাব। তাৰপাছত আৰু কি কৰোঁ দেখাই যাম বাৰু আপোনালোকক। আপোনালোক সকলোৱে গম পাইছে, এতিয়া খেতিৰ বতৰ, আহাৰ মাহ প্ৰায় যাওঁ হ'লেই। পূৰা খেতিৰ ভৰপক লাগিছে। আৰু আজি পুৱাই ভাত সাজ কলডিলৰ আঞ্জাৰ সৈতে খাব লাগিব। আৰু আজি দিনটো অকণমান গোটৰ মিটিং আছে, তালৈ এপাক মাৰিব লাগিব। তাত আপোনালোকক পাৰিলে অকণমান দেখাম। আৰু এতিয়া এইখিনি ভাজি লওঁ ৰ'ব। এতিয়া তেল দি দিছোঁ অকণমান কলডিলত লাগিব, যিহেতু ভাজি হ'ব যে অকণমান বেছিকৈ দি দিছোঁ। দেখাইছোঁ চব্জিখিনি, এইখিনি ইফালে বুট, ইফালে গম পাইছেই। আৰু এইফালে আলু এটা দি দিছোঁ, পিঁয়াজ, জলকীয়া। জলকীয়া এফালহে দিম দেই, বৰ গৰম নহয়। বেটাইও খাবলৈ বেয়া পায় ন বেটা? বেটা কেমেৰাই ধৰি আছে আজি। মাতটো স্পষ্টকৈ নাহিলে এনেকৈ নিমখ দি লৰাই আছোঁ, অকণমান সিজাই ল'ম এতিয়া, এনেকৈ কৈছিলোঁ চাগে। আৰু বেটাৰ লগতো অলপ চলপ ইটো সিটো পাতি থাকিলোঁ। আৰু এতিয়া ভিডিঅ'টো সেয়া ওচৰলৈ লৈ আনিছিলোঁ, চাই লওকচোন বাৰু, লগ পাই আছোঁ আকৌ। হৈ গ'ল, তেল এৰিলে আৰু এইখিনি কাঢ়ি পেলাই আপোনালোকক কৈছোঁ কি মিটিং হৈছেনো, জানিবলৈ মন গৈছে নিশ্চয়, নহয় জানো? গঠন কৰা হৈছে এটা নতুনকৈ গোট, গাঁৱৰ মহিলাসকলে লগ খায়। কি গোট জানেনে? সেয়া হৈছে ছাগলী পালনেৰে কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ আৰু আমি, তাক লৈ এটা নতুন গোট গঠন কৰা হ'ল। আৰু আপোনালোকৰ ফালেও গঠন কৰা হৈছে নেকি? গোটত থকাসকলে জনাবচোন কমেণ্ট এটা কৰি। মিটিঙৰ পৰা ঘৰ আহি পালোহি বন্ধু বান্ধৱীসকল। এতিয়া নিশাৰ সাঁজটো তৈয়াৰ কৰিছোঁ। আজি অকল খুৱাই দেখাই আছোঁ। আৰু এয়া গাহৰি মাংস অকণমান আছিলে আৰু বইল কৰি লৈছোঁ। বইল কৰি লৈ কেনেদৰেনো ৰান্ধোঁ তাকে অকণমান আপোনালোকক দেখাওঁ মই, বাঁহগাজ দিম লগত। চাই থাককচোন বাৰু ভিডিঅ'ত।
এতিয়া অকণমান বাঁহগাজ দি দিম। এয়া যোৱাটো ভিডিঅ'ত যে দেখাইছিলোঁ বাঁহগাজেৰে কেনেকৈনো মই ইয়াত ৰাখিছিলোঁ, এয়া অলপমান দি দিম। দি পিনি এইখিনি অলপ সময় ভাজি থাকিম আৰু তাৰপাছত মছলা অলপমান দি দিম আৰু শেষত নমাই ৰাখি থৈ দিম। এনেদৰে খাম আজি সাঁজটো নিশাৰ। এতিয়া মাংসখিনি প্ৰায় হৈ গ'ল আৰু আপোনালোকক মাজে মাজে মই দেখাইছোঁ। এতিয়া নমাই থৈ দিম। আৰু এইফালে দেখিছে নহয়, আজি একেবাৰে মানে গাঁৱলীয়া খানা। এয়া কঁঠালৰ গুটি, কচুৰ লতি, দাইলকণ মই এনেদৰেই বহাই ল'ব লাগিব। এয়া কুকাৰত দি দিলোঁ। আজি ভিডিঅ'টো বন্ধু বান্ধৱীসকল মই এনেদৰে পাৰ কৰিলোঁ। আৰু আপুনি যদি মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰিব, লাইক কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।